নমস্কাৰ বন্ধুসকল, জ্ঞানৰ ভাণ্ডাৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। এই লকডাউনৰ মাজতে ভালকৈ আছে, আপোনালোকে ভালকৈ দেখক, ঘৰত থাকিব। আৰু মই আজি এই ভিডিঅ'টিত আপোনালোকক পৃথিৱীৰ কেইটামান ধুনীয়া বিল্ডিঙৰ বিষয়ে ক'বলৈ ওলাইছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নাম্বাৰ 1, এই বিল্ডিংটো দেখিছেনে? এই বিল্ডিংটোৰ নাম হ'ল এটমেম বিল্ডিং। এই বিল্ডিংটো বেলজিয়ামৰ ব্ৰুচেল চহৰত অৱস্থিত। এই বিল্ডিংটো 102 মিটাৰ ওখ আৰু ইয়াত যে গোল গোল স্পিয়াৰবোৰ দেখা পাইছে সেই সকলোবোৰ ডায়ামিটাৰ হ'ল 28 মিটাৰ দীঘল, আৰু যিবোৰ টিউবৰ দৰে দেখা পাইছে সেইবোৰ এটাত 2298 মিটাৰকৈ আছে, 2298 মিটাৰ। আৰু এই বিল্ডিংটোৰ ওপৰ ভাগত ৰেষ্টুৰেণ্ট আৰু ভিউ পইণ্টটো আছে, আৰু ওপৰলৈ যোৱাৰ বাবে টিউববিলাকত এস্কেলেটৰো লগোৱা আছে। এই বিল্ডিংটো ডিজাইন কৰিছিল এণ্ডে ৱাটাৰ কেন নামৰ এজন লোকে। নাম্বাৰ 2, এই বিল্ডিংটো দেখিছেনে আপোনালোকে? এই বিল্ডিংটোৰ নাম হ'ল দ্য ক্ৰুকড হাউচ। আচলতে এই বিল্ডিংটো পলেণ্ডৰ চপটত শ্বপিং কমপ্লেক্সৰ এটা অদ্ভুত ভাগ। ইয়াক 2004 চনত ডিজাইন কৰা হৈছিল, আৰু এই ডিজাইনটো জটিনস্কি আৰু জেলেস্কি নামৰ দুজন লোকে কৰিছিল। এই বিল্ডিংটো দেখাত গলি থকা যেন লাগে। তো বন্ধুসকল, বিল্ডিংটো আপোনালোকৰ কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি জনাব। নাম্বাৰ 3, দ্য বাস্কেট বিল্ডিং। এই বিল্ডিংটো আমেৰিকাৰ অহিঅ'ত অৱস্থিত। এই বাস্কেট বিল্ডিংটো লংগাৰবাৰ্গ নামৰ বাস্কেটবল কোম্পানী এটাৰ হেড অফিচ হয়, আৰু এই বিল্ডিংটো দেখাত ঠিক তেনেদৰে নিৰ্মাণ কৰিছে য'ত কি সেই বিল্ডিংটোৰ ভিতৰত যদি আপুনি শ্বপিং কৰিব যায় তেতিয়াহ'লে সেই বিল্ডিংটোৰ ভিতৰত ছেম বাস্কেট দেখা পাব সেই বিল্ডিংটোৰ নিচিনা। তো আপোনালোকৰ যাব ইচ্ছা আছেনে? সেই বিল্ডিংটোৰ অহিঅ'ত আপোনালোকে যাব পাৰে। নাম্বাৰ 4, আপোনালোকে এইটো দেখিছেনে? এইটো এটা লাইব্ৰেৰী হয়, দেখাত কিতাপৰ নিচিনা ৱালবিলাক। তো এইটোৰ নাম হ'ল কানচাছ চিটি পাব্লিক লাইব্ৰেৰী। এই লাইব্ৰেৰীটো আমেৰিকাৰ মিছৌৰীত অৱস্থিত। এই লাইব্ৰেৰীটো 1873 চনত স্থাপিত কৰা হৈছিল। নাম্বাৰ 5, কনচ চেল হাউচ। এই ঘৰটো সম্পূৰ্ণৰূপে শামুকৰ আকাৰত বনোৱা হৈছে। ভিতৰৰ প্ৰত্যেকটো বস্তু শামুকৰ খোলা বা শামুকৰ নিচিনা তৈয়াৰ কৰা হৈছে। আপোনালোকে দেখিব পাৰে যে বাথৰুম এইবিলাক টেপ বেচিন যিবিলাক চব বিচনা চব শামুকৰ নিচিনা, শামুকৰ মানে ভিতৰত থকা যেন লাগে। তো এই ঘৰটো ইছলা মিউচাৰ মেক্সিকোত অৱস্থিত। নাম্বাৰ 6, এই ঘৰটোৱে চাওক, দেখাত এনেকুৱা লাগিছে যে তলৰ ঘৰটোৰ ওপৰত বাজি থকা সৰু ঘৰটো যেন ওপৰৰ পৰা সৰি পৰিছে। কিন্তু এই ঘৰৰ ডিজাইনটো অষ্ট্ৰিয়ান আৰ্টিষ্ট এৰউইন ৱমে বস্তুকলাৰ ওপৰত এক পাব্লিচিটি ষ্টাণ্টৰ কাৰণে এই ঘৰটো তৈয়াৰ কৰিছিল। আচলতে এই ঘৰটো এটা মিউজিয়াম হয়, মিউজিয়াম মডাৰ্ণাৰ কাষ্ট। ইয়াৰ মেইন অথৰ হ'ল মাইকেল ব্ৰুকছ। এই ঘৰটোৰ নাম হাউচ এটেক, আৰু এইটো অষ্ট্ৰিয়াৰ ভিয়েনাত অৱস্থিত। নাম্বাৰ 7, ষ্টোন হাউচ। এই ঘৰটো বনাওঁতে 2 বছৰ সময় লাগিছিল। এই ঘৰটো 1972 চনত আৰম্ভ হৈছিল আৰু 1974 চনত সম্পূৰ্ণ হৈছিল। এই ঘৰটোৰ ভিতৰত কোনো ধৰণৰ বিজুলী নাই আৰু বিজুলীৰ কোনো বস্তু নাই। এই ঘৰটো পৰ্তুগালত অৱস্থিত। এই ঘৰটো অদ্ভুত ডিজাইন আৰু ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যৰ কাৰণে পৰ্যটকসকলৰ দৃষ্টিত এই ঘৰটো এক ডাঙৰ কেন্দ্ৰ হৈ পৰিছে। তো বন্ধুসকল, সকলোবোৰ ধুনীয়া ধুনীয়া বিল্ডিঙৰ বা ঘৰৰ কথা ক'লোঁ, কিন্তু এই ক্ষেত্ৰত আমাৰ মাতৃভূমি ভাৰতৰ কথা কেনেকৈ নোকোৱাকৈ থাকোঁ। তো আপোনালোকে ভাবিছে কিজানি মই তাজমহলৰ কথা ক'ম, কিন্তু নহয়, মই অন্য এটা বেলেগ বিল্ডিঙৰ কথা ক'ম। তো আপোনালোকে চাই থাকক। নাম্বাৰ 8, এইটো হৈছে ল'টাছ টেম্পল, যি পদুম ফুলৰ আকাৰৰ। এই ল'টাছ টেম্পল বা অসমীয়াত পদুম ফুলৰ মন্দিৰটো ভাৰতৰ ৰাজধানী নতুন দিল্লীত অৱস্থিত। এই মন্দিৰটোক ভাৰতৰ উপমহাদ্বীপৰ মাতৃ মন্দিৰ হিচাপে ধৰা হয়। এই মন্দিৰটোলৈ সকলো ধৰ্মৰ লোকে আহিব পাৰে বা চাব পাৰে। এই মন্দিৰটো 1986 চনত নিৰ্মাণ কৰিছিল। এই বিল্ডিংটো মাৰ্বল, ডলোমাইট আৰু চিমেণ্টেৰে তৈয়াৰী। এই মন্দিৰটোৰ ভিতৰত একবাৰত 2500 মানুহে সোমাব পাৰে, আৰু এই মন্দিৰটোত 9খন বিশাল দৰ্জা আছে। বন্ধুসকল, আজিলৈ ইমানেই। যদি এই ভিডিঅ'টি চাই ভাল লাগিল তেতিয়াহ'লে আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু যদি মোৰ ভিডিঅ'টো বনাওঁতে কিবা ভুল হ'ল তো আপোনালোকে মোক শুধৰাই দিব, কমেণ্ট কৰক, জনাওক মোক, লাইক কৰক। ধন্যবাদ। আপোনালোকে সহায় নকৰিব মোক কোনে কৰিব। জয় হিন্দ।